বন্ধুসকল আজি চাহ গছৰ বিষয়ে ভিডিঅ' লৈ আহিছোঁ। চাহ গছবোৰ চব কেনেকা হৈ গৈছে। এনেকুৱা চাহ গছবোৰ হ'লে কি কৰিব আপুনি? বহুত দৰৱ মাৰিলে, সাৰ দিলে, কিন্তু চাহ গছটো ভাল হোৱা নাই। তেতিয়াত আপুনি কি কৰিব? তো ভিডিঅ'টো সম্পূৰ্ণ চাব। আজি চাহ গছৰ বিষয়ে ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে জানে মই ফাৰ্মাচীত কৰ্মৰত কৰোঁ। বহুত দিনৰ পৰা আপোনাৰ বাৰীত অহা নাছিলোঁ, তো আজি বাৰীত অকণমান চালোঁ, তো বাগানৰ নিজৰ বাগানে আপোনাৰ পৰা নষ্ট হৈ গৈছে। তো এই বাগানৰ বিষয়ে ভিডিঅ'টো বনাই দিলোঁ, যাতে আপোনালোকৰো এনেকুৱা হৈছে যদি আপোনালোকেও সজাগ হ'ব পাৰিব। আৰু বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ চাওক। নমস্কাৰ বন্ধুসকল, আজি পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আজি খুব ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু চাহ গছৰ বিষয়ে আজি ক'বলৈ গৈ আছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ নকৰিব আৰু ভিডিঅ'টো লাষ্টলৈকে শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল লাগে আপুনি ছাবস্ক্ৰাইব কৰি দিব। আজি লাইভ প্ৰুফ সৈতে মই দেখাম আৰু নিজে কৰিও দেখাম আপোনালোকক। তো ঘৰুৱা মই গাঁৱলীয়া ল'ৰাটো গাঁৱৰ কাম কৰোঁ, তো আপোনালোকে জানে। তো মই ৰাতিপুৱাই ব্লগছ বনাওঁ, তো ৰাতিপুৱাই এতিয়া বনাইছোঁ। তো মই দেখাম আপোনাৰ লাইভ প্ৰুফ সৈতে কৰিও দেখাম। তো ভিডিঅ'টো সম্পূৰ্ণ চাব। বন্ধুসকল চাহ অকণমান খাই লৈছোঁ। চাহ খাই আপোনালোকক প্ৰথমে গোটেই বাগানটো দেখাম কেনেকুৱা কি হৈছে। বেছি বাগান নাই, মোৰ অকণমান আছে। তথাপিও চবে যিমানেই হওক একেটাই পৰিশ্ৰম কৰিব লগা হয়। তো মই ভিডিঅ'টো চাহটো খাই লওঁ, তাৰপিছত যাম আপোনালোকক দৰৱ স্প্ৰেয়াৰকেইটাও উলিয়াব আছে, গোটেই দৰৱ চৰৱ উলিয়াব আছে। চব দেখাম কি কি মাৰিব, কি কি সাৰ মাৰিব, গোটেইকেইটা দেখাম। তো চাই থাকক। স্প্ৰেয়াৰটো উলিয়াই ল'লোঁ। তো চব এতিয়া দৰৱ মাৰিম। বাগানৰ অৱস্থা চব আপোনালোক কেনেকুৱা হৈছে, একদম বেয়া লগা দৃশ্য, মানে দুখে লাগে কেনেকুৱা হৈছে বাগানটো। অকণমান দেখাই দিছোঁ, তাৰপিছত স্প্ৰেয়াৰ কৰিম, কি কি দৰৱ দিম দেখাম। ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ চাব। এতিয়া আপোনাৰ জিংক দিব লাগে, জিংকটো চাওক। এতিয়া আপোনাৰ যেতিয়া ঠাণ্ডা সোমাইছে নিয়ৰ পৰে, তো জিংক দিব লাগে। আৰু আপোনাৰ এই জেম দিছোঁ, জেম মানে এই জোক পোক লাগিছে সেইকাৰণে জেম দিছোঁ। আৰু এইটো ফুটফুটীয়াৰ কাৰণে মোৰ দৰৱ নাই এতিয়া, ফুটফুটীয়াৰ কাৰণে দৰৱ এই ভুজীয়া দৰৱ। বন্ধুসকল যিকেইটা দৰৱ আছিলে এইকেইটাই মিক্স কৰি স্প্ৰেয়াৰ অকণমান মাৰিছোঁ। তো স্প্ৰেয়াৰত আপোনাৰ ইউৰিয়াও অকণমান দি দিছোঁ। ইউৰিয়া তাত মই নেদেখালোঁ এইটো। তো এতিয়া মাৰিছোঁ আৰু দৰৱ আনি আকৌ মাৰিব আছে। অকণমান আপোনালোকক ডেমো দেখাই দিলোঁ দৰৱো, আৰু কামৰ লগতে ভিডিঅ' বনাই গৈ আছোঁ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। যদি ভুল হৈছে যদি ক্ষমা কৰিব। বন্ধুসকল দৰৱ মাৰিলোঁ, এতিয়া কম আপোনাক কি কৰিব লাগে। ইয়াত আপুনি প্ৰথমেতো ইউৰিয়া দিব লাগিব, সাৰ MOP DAP এইবোৰ গোটেইকেইটা মিলাই পিনে ইউৰিয়া তিনিটা মিলাই পিনে আপুনি দিব লাগিব। এইটোতো সকলোৱে জানেই, আপোনাৰ এইটো দিব লাগিব। তো দিয়াৰ পিছত আপুনি দৰৱ মাৰিব। আপোনাৰ ফুটফুটীয়া ইয়াত হৈছে আপোনাৰ জোক পোক, ফুটফুটীয়া গোটেইকেইটা, লাল পোক গোটেইকেইটা লাগিছে। সেইকাৰণে মই জেম ফুটফুটীয়া ভিটামিন এইকেইটা মাৰিলোঁ। তো আপোনালোকে এইকেইটা মাৰিব পাৰে। যদি আপোনালোকেও যদি ইয়াতকৈ বেছি জানে তো কমেণ্ট কৰি জনাব পাৰে কি আপোনালোকে কি জানে। তো মই যিমান জানো মানে এই বিষয়ে বনালোঁ। তো আপোনালোকেও যদি জানে মোক শিকাব পাৰে, আপোনালোকে ক'ব পাৰে কমেণ্ট বক্সত। তো মই এই সলনি কৰিব পাৰোঁ। তো বন্ধুসকল আজি ভিডিঅ'টো মই এইটো কাৰণে বনালোঁ যে বাগানৰ আমি গাঁৱৰ যি কাম কৰি থাকোঁ তাৰ বিষয়ে ভিডিঅ'টো বনাই থাকোঁ মই। তো মোৰ সময়ো নাথাকে ইমান ভিডিঅ' কৰিবলৈ। তো মই সদায় এটা ইনফৰ্মেশ্যন যিমান পাৰোঁ দিবলৈ চেষ্টা কৰোঁ। ক'ত কি হৈ আছে, কেনেকৈ কি, এনেকুৱা ইনফৰ্মেশ্যনো দিওঁ ব্লগছৰ জৰিয়তেও। আৰু বন্ধুসকল তো ভিডিঅ'টো কেনেকৈ লাগিলে চাই জনাব। যদি ভাল লাগিলে আপুনি শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত লিখি দিব আপুনি ক'ৰ পৰা চাইছে আৰু কি কৰিব লাগে, কেনেকৈ আপোনালোকে মোক শিকাব বুলি মই আশা ৰাখিছোঁ। তো আজি ভিডিঅ'টো ইমানেই। তো যোৱা আগতে ছাবস্ক্ৰাইব এটা কৰি দিব, লাইক কৰি দিব, তেতিয়া মোক ভাল লাগিব আপোনালোকে মোক ছাপোৰ্ট কৰিছে। তো বন্ধুসকল আজিলৈ ইমানেই, ধন্যবাদ।